আজি এটা ৰেচিপি লৈ আহিছোঁ মই কণী দম ৰেচিপি। এয়া আপোনালোকক দেখুৱাইছোঁ, চাওক ভিডিঅ'টো শেষলৈ। এয়া মই পিঁয়াজ ভাজিছোঁ, এয়া বিলাহী দিছোঁ, বিলাহী আৰু পিঁয়াজ ভালদৰে ভাজি ল'ম। এয়া ভালদৰে ভাজি লৈছোঁ বিলাহী আৰু পিঁয়াজ। এয়া হালধি দিম, এতিয়া হালধি দিছোঁ, এয়া নিমখ দিছোঁ। এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এতিয়া বিলাহীখিনি আলু বইল কৰি থৈছিলোঁ, আলু বইল দিছোঁ, আলু বিলাহী ধুনীয়াকৈ এতিয়া ভাজি ল'ম। এয়া আলু আৰু বিলাহী ভাজিছোঁ। আলুখিনি ভাঙি দিছোঁ, ভাঙি দিলে মানে খাবলৈ ভাল লাগে আৰু। এয়া আলুবোৰ ভাঙি দিছোঁ। এয়া ভালদৰে ভাজি লৈছোঁ আলু বিলাহী। এতিয়া গৰম পানী দিম। ইয়াত গৰম পানী কৰি থৈছোঁ, এয়া গৰম পানী দিছোঁ। এতিয়া কণী বইল কৰি মই ভাজি থৈছিলোঁ, এয়া কণী দিছোঁ। এতিয়া ধুনীয়াকৈ সিজিব। এয়া ঢাকনিৰে ঢাকি দিছোঁ। এয়া চাওক ইমান ধুনীয়াকৈ উতলি আছে। এয়া কণী দম। এতিয়া ঢাকি দিম। এয়া মান ধনিয়া দিম এতিয়া, ধুনীয়া গোন্ধাবলৈ। এইফালে মান ধনিয়া দিছোঁ। এয়া মোৰ কণী দম ৰেচিপি। এতিয়া ভালদৰে হৈ গ'ল আৰু মোৰ ৰেচিপিটো ইমান ধুনীয়া কালাৰ দেখিছেনে? এয়াই আছিল আজি কণী দম ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ।